স্বাগতম জনাইছোঁ তোমালোকক পুনৰ এটা অনলাইন ভিডিঅ' ক্লাছলৈ। আজি মই দশম শ্ৰেণীৰ ভাৰতীয় সংস্কৃতি পাঠটিৰ 6টা দফা আলোচনা কৰিম। দশম, একাদশ, দ্বাদশ, ত্ৰয়োদশ, চৈধ্যশ আৰু পঞ্চদশ। এই 6টা দফাৰ কথাখিনি ভালদৰে চাবা আৰু ভিডিঅ'টো ভালদৰে শুনিবা। আমি যোৱাকালি অষ্টম আৰু নৱম দফাত ভাস্কৰ্য শিল্পৰ বিষয়ে আলোচনা কৰিলোঁ। ভাৰতবৰ্ষৰ ভাস্কৰ্য শিল্পৰ গঠন বা ভাস্কৰ্য শিল্পৰ সমন্বয় কেনেদৰে হৈছিল এই বিষয়ে আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম চিত্ৰকলা। সুকুমাৰ কলা আন এটা কলা হৈছে চিত্ৰকলা। চিত্ৰকলা হৈছে বিশ্বজনীন তথাপি এটা বিশ্বজনীন কলা, তথাপি ই জাতিৰ বিশেষ প্ৰাণথলী বহুখিনি পৰিচয় পোৱা যায়। অৰ্থাৎ বিশেষ এটা জাতিৰ বহুখিনি কথা চিত্ৰকলাৰ দ্বাৰা প্ৰকাশ পায়। উদাহৰণস্বৰূপে কৈছে যে চীনৰ চিত্ৰকলাই চীন দেশৰ পৰিচয় দিয়ে, মেক্সিকোৰ চিত্ৰকলাই সেই দেশৰ চিনাকি দিয়ে, সেইদৰে পাৰ্চিয়ান চিত্ৰকলাবিলাকে জাপানী শিল্পৰ বাহুল্যহীনতা তথা জাকজমতাহীনতা বা ব্যয়হীনতাৰ কথাবোৰ পৰিচয় দিয়ে। সেইদৰে আমাৰ ভাৰতবৰ্ষৰ অজন্তাৰ ছবিবোৰে ভাৰতৰ বৌদ্ধ যুগৰ সংস্কৃতি সোঁৱৰায়। অৰ্থাৎ ভাৰতবৰ্ষৰ যিটো অজন্তাৰ ছবিবিলাক সেইবিলাকে বৌদ্ধ যুগৰ সংস্কৃতিৰ কথা সোঁৱৰায়। এতিয়া এই অজন্তা গুহানো কি? অজন্তা গুহা হ'ল যে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত অৱস্থিত প্ৰাচীন বা বৌদ্ধ যুগৰ এটা গুহা শিল্প। বৌদ্ধ যুগৰ গুহা শিল্পৰ বাবে এই ঠাইখন বিখ্যাত অজন্তা। ইয়াত এতিয়ালৈকে 30টামান গুহা আৱিষ্কাৰ হৈছে। গুহাবোৰ প্ৰাচীন ভাৰতীয় চিত্ৰকলাৰ অতি উৎকৃষ্ট নিদৰ্শন পোৱা গৈছে। এই গুহা শিল্পবোৰ খ্ৰীষ্টীয় 2য় শতিকাৰ পৰা 9ম খ্ৰীষ্টাব্দৰ ভিতৰত অংকিত তথা নিৰ্মিত বুলি অনুমান কৰা হৈছে। অজন্তাৰ শিল্প তথা ভাস্কৰ্যত জাতকৰ গল্প আৰু বৌদ্ধৰ অতীত জীৱনৰ নানা কথা তুলি ধৰা হৈছে। অজন্তাৰ গুহাৰ বিষয়ে ইমানটো কথা আমি জানিব লাগিব। অজন্তা ক'ত অৱস্থিত? মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত অৱস্থিত। ইয়াত 30টা গুহা এতিয়ালৈকে পাইছে আৰু এই গুহাবিলাকৰ কি হৈছে চিত্ৰবিলাক পোৱা গৈছে, প্ৰাচীন চিত্ৰবিলাক পোৱা গৈছে আৰু এইবিলাক বৌদ্ধ যুগৰ চিত্ৰকলা বুলি কোৱা হৈছে। অজন্তাৰ গুহাৰ অনন্তকালৰ বিশেষ শিল্পকলা সঞ্জীৱিত হৈ আছে। আমি একাদশ দফাতে যদি চাওঁ গম পাম যে অজন্তাৰ যিবোৰ গুহা তাত কিছু অনন্তকালৰ বিশেষ কলা সঞ্জীৱিত হৈ আছে, তাত অংকিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি প্ৰগতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিত 2টা বস্তু দেখা পোৱা যায়, এটা হৈছে সন্ন্যাস জীৱন, আনটো হৈছে সমূহীয়া জীৱন। আমি মন কৰিব লাগিব যে অজন্তাৰ ছবিবোৰত 2টা ভাৱবস্তু প্ৰকাশ পাইছে, এটা হৈছে সন্ন্যাস জীৱন, আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকিত হৈছে। যদিও 2টা জীৱন প্ৰকাশ পাইছে ভাৱধাৰা, তথাপি কিন্তু দুয়োবিধ ছবি একেলগে অংকন কৰি থোৱা আছে। অৰ্থাৎ দ্বিতীয়বিধ অৰ্থাৎ সমূহীয়া জীৱনে কি কৰিছে, ছবি জীৱনৰ আনন্দ উচ্ছ্বাসময় চিত্ৰ এইবোৰ ফুটি উঠিছে। শক্তি, খ্যাতি, প্ৰেম আৰু যৌৱন। প্ৰথম শাৰী অৰ্থাৎ সন্ন্যাস জীৱনত কি প্ৰকাশ পাইছে, শাৰীত দয়া, ধ্যান, মৌনতা প্ৰকাশ পাইছে। অৰ্থাৎ সমূহীয়া জীৱনত আনন্দ অৰ্থাৎ ফুটি উঠিছে কেনেকুৱাবিলাক কথা, জীৱনৰ আনন্দ উচ্ছ্বাসময় চিত্ৰ, শক্তি, খ্যাতি, প্ৰেম এইবিলাক প্ৰকাশ পাইছে সামাজিক জীৱনত। কিন্তু সন্ন্যাস জীৱনত কি পাইছে, ধ্যান, দয়া আৰু মৌনতা। ভাৱবস্তু পিনৰ পৰা 2টা ছবি একেধৰণৰ। দুয়োবিধ দুখন সুকীয়া জগতত প্ৰতিফলিত হৈছে, তথাপি পৃথক যদিও এই জগত দুয়োখন পৃথক অংকিত হোৱা নাই। জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে। প্ৰাক মুছলিম যুগৰ প্ৰাচুৰ্যৰ কথা অজন্তা চিত্ৰসমূহত আছে। পুৰুষ, মহিলা, শিশু বিবিধ ভংগীমাৰে সকলোৰে একে ঠাইতে অংকিত হৈ আছে। অৰ্থাৎ ছবিবিলাকৰ পুৰুষ আছে, মহিলা আছে, বিবিধ ভংগীমাৰ ছবি সেই শিলৰ গুহাবিলাক অংকিত হৈ আছে। জীৱনৰ প্ৰাচুৰ্য যেন শিল্পীৰ মতলীয়া কৰিছে। এই জীৱন প্ৰাচুৰ্য এক ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোকে উদ্বাউল হৈছে। ছবিবোৰ ভাৱবস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই। ছবিবোৰ যিবোৰ প্ৰকাশ পাইছে অসামঞ্জস্য, জীৱনৰ বিভিন্ন ঘাত প্ৰতিঘাত বা বিভিন্ন কথাবিলাক প্ৰকাশ পাইছে, কিন্তু তাৰ মাজত কি হৈছে, ছবিবিলাক বিস্মৃত হৈ পৰা নাই। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন হৈছে। অৰ্থাৎ শিল্পীৰ যি কল্পনা জগত বা শিল্প জগত তাৰ লগত বাস্তৱ জগতৰ এটা সুন্দৰ সমন্বয় স্থাপন হৈছে। এই হৈছে অজন্তা চিত্ৰশিল্পৰ গৌৰৱ। অজন্তা চিত্ৰশিল্পত মূল গৌৰৱকেইটা এইকেইটাই। গতিকে আমি জানিবলৈ কথা হ'ল যে অজন্তাৰ ছবিবোৰত 2টা ভাৱবস্তু প্ৰকাশ পায়, এটা হৈছে সন্ন্যাস জীৱন, আনটো হৈছে সমূহীয়া জীৱন। সন্ন্যাসটোত কি থাকে, দয়া, ধ্যান, মৌনতা, আৰু সমূহীয়াটোত থাকে কি, শক্তি, খ্যাতি, প্ৰেম। একাদশটো দফাত যে চিত্ৰশিল্পৰ বিষয়ে কৰিবলৈ যাওঁতে কৈছে যে অজন্তাৰ চিত্ৰশিল্পৰ পাছতে ভাৰতবৰ্ষৰ চিত্ৰশিল্পত বিশেষ অৰিহণা যোগাইছিল যে মোগলসকলৰ চিত্ৰশিল্পই। মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্প নতুন ধাৰা পোনপ্ৰথম ভাৰতবৰ্ষত প্ৰৱেশ কৰে। এই চিত্ৰশিল্প
মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ, অৰ্থাৎ বাবৰৰ আমোলত প্ৰকাশ পোৱা চিত্ৰশিল্পৰ আছিল ব্যক্তিবোধ। এনেতৰহ ব্যক্তিবাদী আৰ্টৰ জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। ইয়াত সামূহিক জীৱনৰ বা সমাজ জীৱনৰ কথা নাছিল, ব্যক্তিবোধৰ মূল কথাই প্ৰকাশ পাইছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। ইয়াৰ জন্ম হৈছিল তাইমুৰ খাঁ আৰু চেংগিছ খাঁ ৰাজদৰবাৰ। বাবৰৰ আমোলত যিটো চিত্ৰধাৰা ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল সেইটো তাইমুৰ খাঁ আৰু চেংগিছ খাঁ ৰাজদৰবাৰতহে জন্ম হৈছিল। গতিকে যুগৰ প্ৰকৃতি অনুসৰি ইয়াত ব্যক্তিবাদী আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল। ই ব্যক্তিবাদী আছিল, লগতে কঠোৰ আছিল। ইয়াৰ ভাৱ প্ৰৱণতা নাই, আছে বিপুল উৎসাহ, উদ্দীপনা আৰু প্ৰেৰণা। ইয়াত কোনো ধৰণৰ কল্পনা ধৰণৰ শিল্পীৰ ভাৱ প্ৰৱণতা নাই, ইয়াত আছে মাত্ৰ উৎসাহ আৰু প্ৰেৰণা। এইখিনিতে উদাহৰণস্বৰূপে আমি উৰ্দু ৰোমান্টিক কাব্য সাহিত্যৰ কথা উনুকিয়াব পাৰোঁ। বিদ্যাপতিৰ লাখ লাখ যুগ হিয়া হিয়া ৰাখোন ইত্যাদিৰ তুলনাত এনে কাব্য সাহিত্য ভাৱ প্ৰৱণতা পৰিমাণ তাকৰ। সেই সময়ত চিত্ৰশিল্পৰ লগতে কি আছিল যে কিছুমান গ্ৰন্থ, এখন গ্ৰন্থ কৈছে যে উৰ্দু কিতাপ এখনৰ কথা কৈছে যে বিদ্যাপতিৰ লাখ লাখ যুগ হিয়া হিয়া ৰাখোন। এইখনটো তেনেকৈ কি হৈছিল, ব্যক্তিবাদী ধাৰাহে কথাবিলাকে বেছি গুৰুত্ব পাইছিল। অৰ্থাৎ অজন্তাৰ গুহাবিলাক আছিল সমূহীয়া জীৱন বা সন্ন্যাস জীৱনৰ কথা। ইয়াৰ বিপৰীতে মোগল সম্ৰাটৰ দিনত ভাৰতত প্ৰৱেশ কৰা চিত্ৰশিল্প আছিল প্ৰচুৰ ব্যক্তিবাদী। এইটোৱে হ'ল এই দফাটোৰ মূল কথা। 13 নম্বৰ দফাটোত কৈছে যে ব্যক্তিবাদে সাময়িকভাৱে হ'লেও চিত্ৰশিল্পৰ ইংগিত বা সংকেতৰ স্থান পাই নোহোৱা কৰিছিল। যে আমি গম পালোঁ যে যেতিয়া মোগলৰ চিত্ৰধাৰা ভাৰতবৰ্ষত প্ৰৱেশ কৰিলে তেতিয়া কি হৈছে, ব্যক্তিবাদে সাময়িকভাৱে চিত্ৰশিল্পৰ ইংগিত বা সংকেত, অৰ্থাৎ যিটো আমাৰ কল্পনাৰ কথাবিলাক লাহেকৈ নাইকিয়া কৰিছিল। এইবোৰ ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। ইয়াত মাত্ৰ ফুটি উঠিছিল কিছুমান কৌশল বা বুদ্ধিৰ পৰিচয়। বাবৰ আমোলৰ বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। লাহে লাহে কি হৈছিল, বাবৰৰ চিত্ৰধাৰাৰ লগত ইয়াত আগৰ পৰা চলি থকা ভাৰতবৰ্ষৰ চিত্ৰধাৰাৰ মিলন ঘটিলে আৰু দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতি উদ্ভৱ হৈছিল। অজন্তাৰ সৰলতাৰ লগত নতুন ভাৰসাম্য সংযোগ হৈছিল। এইফালৰ পৰা চাবলৈ গ'লে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুত আৰ্টৰ প্ৰধান লক্ষ্য নাছিল। এবিধ মূলতে আনন্দপ্লুত আৰু ৰস চঞ্চল, আনবিধ আছে ধীৰ, মন্থৰ আৰু প্ৰাণ। এইবোৰ স্থবিৰতাৰ মাজতো হওঁতে লুপ্ত আনন্দধাৰাৰ উজ্জ্বল হৈ উঠিছিল। ইয়াত কি ক'ব বিচাৰিছে যে বাবৰৰ ব্যক্তিবাদৰ লগত যিটো অজন্তাৰ সৰলতা মিলন ঘটি পেলাই যি চিত্ৰধাৰা গঠন হ'ল সেইটোৱে কি হৈছে, এটা আনন্দ আৰু চঞ্চল, এটা আছিল ধীৰ আৰু মন্থৰ। এই দুয়োটা মিলি এটা নতুন চিত্ৰধাৰা ভাৰতবৰ্ষত সৃষ্টি কৰিলে। ইয়াৰ মূল কথাটো এইকেইটা। 14 নম্বৰ দফাটোত কৈছে যে আমি ইতিমধ্যে ভাস্কৰ্য শিল্প, চিত্ৰশিল্পৰ বিষয়ে শুনিলোঁ। এতিয়া আন এটা হৈছে সংগীত। সংগীত হৈছে সুকুমাৰ কলাৰ এটা শ্ৰেষ্ঠ কলা। এই ভাৰতীয় উচ্চাংগ সংগীতৰ দক্ষিণাত্য ভাস্কৰ্য কলাৰ দৰে গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। ভাৰতৰ যিটো উচ্চাংগ সংগীত, সেই সংগীত দক্ষিণাত্য যিটো ভাস্কৰ্য শিল্প তাৰ দৰে গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। আমি ইতিমধ্যে ভাস্কৰ্য শিল্পৰ বিষয়ে পঢ়িছিলোঁ যে দক্ষিণাত্য ভাস্কৰ্য কি আছিল, কোনো বহিৰাগত প্ৰভাৱ পৰা নাছিল। ইয়াত কোনো ধৰণৰ বহিৰাগত শিল্পৰ প্ৰভাৱ পৰা নাছিল। সেইটো কাৰণে কি আছিল, ইয়াৰ বৈচিত্ৰ্যময় আছিল আৰু যথেষ্ট কি আছিল, দক্ষিণাত্য ভাস্কৰ্যটো আছিল যে ৰঙীন। সেইদৰে ভাৰতীয় উচ্চাংগ সংগীতো দক্ষিণাত্য ভাস্কৰ্যৰে গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতৰ সংগীতে এটা নতুন ভাৱবস্তু আমাৰ চকুত পেলালে। গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে এই সংগীতে আমাক এক উৰণীয়া ভাৱৰ সংযোগ দেখিবলৈ পাওঁ। ইয়াকে সুৰ বস্তুৰ লগত লোকসংগীতৰ প্ৰভাৱ বুলি কৈছে। কিন্তু দক্ষিণ ভাৰতৰ সাহিত্যৰ বিপৰীতে উত্তৰ ভাৰতৰ সংগীতত কি আহিছিল, আকৌ কিছুমান উৰণীয়া ভাৱ আহিছিল। অৰ্থাৎ উৰণীয়াভাৱে কি কৰিছিল, ইয়াত নতুন এটা ৰূপ দিছিল আৰু য'ত লোকগীতৰ প্ৰভাৱ বুলি কৈছে, এই গীতবিলাক লোকগীতৰ প্ৰভাৱ ইয়াত সোমাবলৈ পাইছিল। অৰ্থাৎ দক্ষিণ ভাৰতৰ ভাস্কৰ্যৰ লগত যেনেকৈ উত্তৰ ভাৰতৰ পাৰ্থক্য আছিল, তেনে সংগীতৰ ক্ষেত্ৰতো দক্ষিণ ভাৰতৰ সংগীতৰ লগত উত্তৰ ভাৰতৰ সংগীতৰ পাৰ্থক্য আছে। 15 নম্বৰ দফাটোত কৈছে যে সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। আৰ্ট মানে কলা। এতিয়া আমি ইতিমধ্যে ভাস্কৰ্য শিল্প, চিত্ৰশিল্প, সংগীত এই কলাৰ বিষয়ে আলোচনা কৰিলোঁ যে যি কলাই নহওক দুটা বিপৰীত পন্থাই সদায় কাম কৰে সকলো আৰ্টত। এটা উদ্দেশ্য হৈছে কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি। এটাই যদি জাকজমকতা আৰু কাৰুকাৰ্য প্ৰদান কৰে, আনটো উদ্দেশ্য সংযম আৰু আৰম্ভহীনতা। অৰ্থাৎ এটা সংযমতা প্ৰকাশ কৰে, আৰম্ভহীনতা অৰ্থাৎ জাকজমকতা নথকা, আৰু এটাই জাকজমকতা থকা আৰু কাৰুকাৰ্য থকাটো প্ৰকাশ কৰে। এটা বাহ্যিক আৰু দৃষ্টিমুখৰ আড়ম্বৰ জড়িত প্ৰকাশ বিচাৰে, অৰ্থাৎ বাহ্যিক চকুৰে দেখা জাকজমকতা দেখা পোৱাটো কথা দৃষ্টিমুখৰ কৰি প্ৰকাশ কৰে। আনটোৱে আমাক অন্তৰ আত্মা স্পৰ্শ কৰি অভিভূত কৰে। আনটাই আকৌ আমাৰ অন্তৰ বা আত্মাতহে কি হয়, এই অভিভূত কৰে, আমাৰ স্পৰ্শ কৰেগৈ। প্ৰথমটো প্ৰায় বিৰাট পটভূমি অৱতাৰণা কৰে,
অৰ্থাৎ যিটো জাক জমকতা আছে সি এটা ডাঙৰ ক্ষেত্ৰখন আৱৰি ধৰে, কিন্তু দ্বিতীয়তে নকৰে, অৰ্থাৎ আৰম্ভহীনতাবিলাকে নকৰে। প্ৰথমটো বাহ্যিক বহিজাগতিক বিস্তৃতি আছে, যে প্ৰথমটো জাক জমকতা থকাটো কি হৈছে বহিজাগতিক, চকুৰে দেখে যিহেতু বাহিৰত আমাৰ বিয়পি থকা বা চকুৰে দেখা যেন লাগে। দ্বিতীয়টো তেনেকৈ বিয়পি থকা যেন বা বহল ক্ষেত্ৰত বিয়পি থকা যেন নালাগে। অৰ্থাৎ আৰ্টত দুটা থাকে, এটা জাক জমকতা থাকে, এটা জাক জমকতা নাথাকে, অৰ্থাৎ সংযম আৰু আৰম্ভহীনতা থাকে। এটাত কি থাকে, কাৰুকাৰ্য আৰু জাক জমকতা থাকে। এই দুটা লিখিলে হ'ব যে, আৰু প্ৰশ্ন থাকে যে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে, এটা পন্থা দুটা কি কি, এইটোকে লিখিব লাগিব। এটা জাক জমকতা থাকে, এটা জাক জমকতা নাথাকে, এটা আৰম্ভহীনতা, এটা আৰম্ভপূৰ্ণ, এটা অন্তৰাত্মতা স্পৰ্শ কৰে, আনটোৱে কি কৰে দৃষ্টিমুখৰ আৰম্ভৰ জৰিয়তে প্ৰকাশ বিচাৰে। এইকেইটাকে ভালদৰে চাবা, আৰু ইয়াত পোৱা কঠিন শব্দবিলাক তোমালোকে কিতাপখনত আছে কেইটামান লিখি ল'বা, বাকীবোৰ তোমালোকে অভিধান চাই কৰিবা। আৰু এই পঞ্চম এই 15টা দফালৈকে যিমানবোৰ হ'ব পাৰে চমু প্ৰশ্ন ভালদৰে পঢ়ি চাবা, আৰু সেইকেইটাৰ ভিতৰতে আজি যি 10 নম্বৰৰ ক্লাছ টেষ্টটো হ'ব, আৰু লগতে লেখকৰ পৰিচয়টো চাই ল'বা, আৰু চমু টোকাকেইটা অজন্তা গুহা, পণ্ডিত ৰাহুল সংস্কৃতায়ন, সৰ্বোপৰি ৰাধাকৃষ্ণ কিটছ, এই চমু টোকাকেইটা ভালদৰে চাবা। ধন্যবাদ।